বন্ধু-বান্ধৱীসকল আপোনালোক কেনে আছে নিশ্চয় আশা কৰোঁ ভালে আছে। মই ইমান দিনে আপোনালোকৰ বাবে ভিডিঅ' আনিব পৰা নাছিলোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। কাৰণ মাজতে মোৰ ফোনটো কিবা এটা বেয়া হৈ গৈছিলে। এতিয়া আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ। বলকচোন দুৰ্গা পূজাৰ বিশেষ 4টা ৰাশিফল লৈ আহিছোঁ। ভাগ্য খুলিব সেই ভাগ্যশালী ৰাশিকেইটানো কি হয় আহক আমি জানো। তাৰ আগতে মোৰ ৰাশিফল চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেই ভাগ্যশালী ৰাশিকেইটা জনাৰ আগতে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমটো ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি। আপোনাৰ নতুন প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব। আপুনি দাৰ্শনিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ লগত বিবাদ হ'ব পাৰে। ল'ৰা-ছোৱালীৰ লগত ভাল হ'ব লাগে। এতিয়া দ্বিতীয়টো ভাগ্যশালী ৰাশিফলসমূহলৈ আহিছোঁ। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব। বন্ধু-বান্ধৱীৰ পৰা সহায় লোৱা উচিত। আপোনাৰ কথাই মানুহক আপ্লুত কৰিব। আপোনাৰ চাকৰিৰ স্থিৰতা বৃদ্ধি পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আন্তৰিক সম্পৰ্ক থাকিব। তৃতীয়টো ৰাশি হৈছে কন্যা ৰাশি। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপুনি সকাহ পাব। আপোনাৰ ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ কৰিব পাৰে। হাৰ্ডৱেৰ সম্পৰ্কীয় ব্যৱসায়সমূহে অগ্ৰগতিৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ মাতৃৰ ফালৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। এতিয়া চতুৰ্থটো ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। আজি আপুনি হয়তো ঘৰৰ আধৰুৱা কামবোৰত মানসিক চাপ অনুভৱ কৰিব পাৰে। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত। এই দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে অনুকূল দিন। উচ্চ শিক্ষাক লৈ উত্তেজনা হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰিব পাৰে। পুনৰ লগ হোৱাৰ আশাৰে মই আপোনালোকৰ পৰা এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত 3বাৰকৈ আপোনালোকেও ওম নমঃ শিৱায় লিখিব। আজিলৈ আহিছোঁ, বাই।